নমস্কাৰ। অসমত বৰ্তমান এটা বিতৰ্ক চলি আছে বাবুদাৰ মাজুলী গাভৰু শিশু গীতি। আচলতে গীতটিক লৈ বিতৰ্কটো চলা নাই, বিতৰ্কটো চলিছে আপোনাৰ ভিডিঅ'টোৰ ওপৰত। আচলতে কথাটো ক'বলৈ গ'লে গীতটিৰ কথা বা গীতটিয়ে যোনটো কথা বুজাব বিচাৰিছে সেই কথাখিনি আচলতে একো ৰাইজৰ আগত একো ক্ষতি কৰা নাই, মাজুলীবাসীৰ ওচৰত একো ক্ষতি হোৱা নাই, মাজুলীবাসী একো ক্ষতি হোৱা নাই গীতটিৰ জৰিয়তে। কিন্তু ভিডিঅ'টো যোনটো এটা টপিক মানে মেইন হ'ল সত্ৰত মহিলা প্ৰৱেশ নিষেধ কথাটো দেখাব বিচাৰিছে গীতটিত। সেইটো সম্পূৰ্ণভাৱে এটা ভুল বুলি কৈছোঁ, ভুলেই হৈছে। কোনোকে আজিলৈকে দেখা নাই, বাবুদাই হয়তো ক'ৰবাত দেখিছিলে চাগে, সেইকাৰণে দিছে তেওঁ। কিন্তু মাজুলীত এতিয়ালৈকে তেনেকুৱা এটা হোৱা নাই। গীতটো যিহেতু মাজুলী গাবলৈ বনোৱা হৈছে, কিন্তু মাজুলীত কথা কৈ দিয়া হৈছে, মাজুলীত এতিয়ালৈকে সেইটো কথা হোৱা নাই। তাৰ কাৰণে মাজুলীবাসীয়ে দুখ পাইছে, বাবুদাৰ ওপৰত বাবুদা বেয়া পাইছে। আচলতে বাবুদা আচলতে কামটো ইচ্ছাকৃতভাৱে কৰা নাছিল। ভিডিঅ' ডাইৰেক্টৰজনে আচলতে কামটো ইচ্ছাকৃতভাৱে কৰা নাই, তেওঁলোকে হয়তো নাজানে, অনিচ্ছাকৃতভাৱে কামটো হৈ গৈছে। তাৰ কাৰণে বাবুদাই ক্ষমা বিচাৰিছে সকলো আগত। ৰাইজ মাজুলীবাসীও ক্ষমা কৰি দিব লাগে, আমিও ক্ষমা কৰি দিব লাগে, যিহেতু ইচ্ছাকৃতভাৱে কৰা নহয় ভুলটো। সকলোৱে ক্ষমা কৰি দিব লাগে। ৰাইজক আঘাত দিয়া দ্বিতীয়টো টপিক আচলতে যোনগৰাকী ছোৱালীয়ে সত্ৰীয়া নাচৰ ড্ৰেছটো পিন্ধি খোল লৈ কান্ধত বৰতাল বজাই যোনটো মানে ভিক্ষা খুজিছে, সেইটো আজিলৈকে কোনো মাজুলীত বা কোনো অসমতে কোনো ঘটা নাই। তেনেকুৱা এটা ঘটনা উপস্থাপন কৰিছে ভিডিঅ'টোত। সেইটোতো মাজুলীবাসীয়ে দুখ পাইছে। অকণমান ভিডিঅ'টো কৰোঁতে সেইখিনি কথা চিন্তা কৰিব লাগিছিল, যিহেতু ভুল হৈ গ'ল আৰু সকলো ক্ষমাও বিচাৰিছে, তাকো ক্ষমা কৰি দিব লাগে। তৃতীয়তে মুখাৰ এটা বিকৃত নৃত্য দেখুওৱা হৈছে ভিডিঅ'টোত। সেই নৃত্যটোৰ ওপৰতো ৰাইজে সন্তোষ পাইছে। যিহেতু ভিডিঅ'টো বৰ্তমান ইউটিউবৰ পৰা আঁতৰাই দিয়া হৈছে, সম্পূৰ্ণ বাবুদাই কালি নিউজ চেনেলৰ লগত কৈছে ভিডিঅ'টো সম্পূৰ্ণভাৱে ইউটিউবৰ পৰা আঁতৰাই দিছে। বাবুদাই ভিডিঅ'টো পাৰিলে পিছত উন্নত মানে ভাল এটা ভিডিঅ' প্ৰস্তুত কৰিম বুলি কৈছে, প্ৰস্তুত কৰিলে চেষ্টা কৰিম বুলি কৈছে। ৰাইজে যাতে বাবুদাক ক্ষমা কৰি দিয়ে, সকলোকে ক্ষমা কৰি দিয়ে। মোৰ পৰা ৰাইজক টানি আনো জনাইছোঁ, বাবুদাক যাতে ক্ষমা কৰি দিয়ে। এজন খুব ভাল গায়ক আমাৰ সমাজৰ, তেখেতক অনুসৰণ কৰিও বহুত শিল্পী উঠি গৈছে বৰ্তমান। তেনেকুৱা এজন ব্যক্তিক আমি ক্ষমা কৰি দিয়াটো আমাৰ কৰণীয়। মই আচলতে কথাখিনি গোটেই যোনটো কালিৰ পৰা দেখি আছোঁ, পৰহিৰ পৰা দেখি আছোঁ, মই মোৰ মতামতহে দাঙি ধৰিছোঁ। মই কাৰোবাৰ পক্ষ হৈ যে আমুক পক্ষৰে কামটো হ'বই লাগিব বুলি কোৱা নাই, মই একো জনা নাই। খালি মই কৈছোঁ যে মোৰ ফালৰ পৰা যি বুজি পাইছোঁ সেইখিনি কথাকে মই কৈছোঁ। ধন্যবাদ।